নতুন যিকেজনে গ্ৰাফটিং শিকা নাই সেইকেজন অলপ আগত থাকক, যিকেজনে শিকিছে সেইকেজন অলপ দূৰত ইয়াৰ এটা ঘটনা আছে কি জানে, এতিয়া যেতিয়া আপুনি এই গছজোপা যেতিয়া গ্ৰাফটিং কৰিব, গ্ৰাফটিং কৰোঁতে সদায় এটা মানে দিশ ৰাখিব, আপোনালোকে ওপৰৰ ফালে কিন্তু নকৰিব। ইয়াতো কৰিব পাৰে, ইয়াতো কৰিব পাৰে, ইয়াতো কৰিব পাৰে, ইয়াতো কৰিব পাৰে, কিন্তু আপুনি কোনটো চিষ্টেম চাইজ বাছি ল'ব, কোনটো উত্তম চাইজ। এই পলি বেগৰ পৰা 1 ফুট বা 1 ফুট ওপৰৰ চাইজটো সবচেয়ে উত্তম, যিটো মানে মধ্যমীয়া, যিটো যৌৱনপ্ৰাপ্ত নহয়। যৌৱনৰ কথা নাহে, তাৰমানে এই গছজোপা যেতিয়া ইয়াতে ডাঙৰ হ'ব, যৌৱনত নাহে। তাৰমানে যেতিয়া তাৰমানে আপুনি মাটিত লগাৰ সময়ত যদি বেছি ওপৰত হয়, তেতিয়াহ'লে এইখিনিতো আপোনাৰ গুটিৰ গছ, ই এনেকৈ ডাঙৰ হ'ব। আৰু এইটো বুঢ়া গছ, ইয়াৰ মানে সৰু হ'ব। আমাৰ সেই আমগিলা দেখা পালে আপুনি গম পাব যে এটা ডালৰ নিচিনা লাগে। তাৰপিছত ই মোটা হ'ব, ইফালে সৰু হ'ব, হ'লে মানে এই জইনটো কেতিয়াবা হয়তো ভাঙি যোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি এনেকুৱা গুৰি চাইজত কৰে, তেতিয়াহ'লে আপোনাৰ ভাঙি যোৱাৰ সম্ভাৱনাটো কম থাকে। এইকাৰণে আপোনাৰ এই জইনটো সদায় আপুনি এই পলি বেগৰ পৰা 1 ফুটমান ওপৰত কৰিব, 1.5 ফুট নহয়, 1.5 ফুট হ'লে বহুত হয়, 1 ফুট বা 8 ইঞ্চি 10 ইঞ্চিত কৰিব। কম হ'লেও আপত্তি নাই, ঠিক তেনেকৈ আপোনাৰ এইটো এনেকৈ কাটি দিব লাগিব। কাটি দিলে তাৰপিছত আপুনি এইটো ফালি দিয়ক, এনেকৈ দি তাৰপিছত চাকুৰ আপোনাৰ মাথাটো এনেকৈ অলপ সোমাই দি বস্তুটো চাচি দিব লাগিব হা। মানে ফালতে ইয়াতে ওখ চাপৰ হৈছে। যিমান ভাল হ'ব সিমান ভাল। ৰ'বা, এতিয়া এই কৰিলে এই তলৰ অংশটোক কি বুলি কয়? ৰুষ্টকটো কেনেকৈ বনাই সুধিলে নে নাই? কেনেকৈ বনাই তেখেতে ক'লে নে? ৰুটি ষ্টক আপুনি গুটিটো কালেকশ্যন কৰি আনিল, গুটিটো পচাই ল'ল, 1 ইঞ্চি 1.5 ইঞ্চি চাইজৰ পুলি হ'ল। তাৰপিছত আপোনাৰ এই মাটিখিনিত আপোনাৰ 70% হ'ল মাটি আৰু 30% গোবৰ মিক্স কৰি আপোনাৰ এই পলি বেগত ধুনীয়া কৰি, ইয়াৰ আপোনাৰ 1 বছৰ বা 8 মাহ 10 মাহ পুলিটো বনাই লৈ ইয়াত লগাইছে, এটা এটা গুটি দিব দিগদাৰ ন? এটা গুটি এটা পলি বেগত দিব। আৰু এতিয়া চাওক, এই চায়নটো আপুনি কিমান দীঘল কৰিব, এইটোতো এনেকৈ দিলেও কিন্তু জইন খাব, কিন্তু এনেকৈ দিলেও জইন খাব, আৰু কাটি যদি সৰু কৰি দিয়ে সিও জইন খাব। তো এতিয়া চায়ন সদায় 8 ইঞ্চিৰ পৰা 6 ইঞ্চিৰ পৰা 8 ইঞ্চি চাইজৰ কৰিব লাগে। সেইটো তাৰমানে উত্তম চাইজ আৰু কি, বেছি ডাঙৰো হ'ব নালাগে, বেছি সৰুও হ'ব নালাগে। এইটো কাটি ল'লে এইটো হ'ব না 6 ইঞ্চি 8 ইঞ্চি গছ ধুনীয়া কৰি আপুনি এনেকৈ লৈ ইয়াৰ চাইজ গছটো চাইজটো চাই ল'ব হা। এইটো তাৰমানে চেপেটা চাইডটোত কাটিব লাগে, বস্তুটো চাইজটো চাই ল'ব এনেকুৱা। এই কটাৰ এখন ধৰাটো ষ্টাইল এটা আছে, সেইটোৱে কি হাত নিজৰ হাত নাকাটাকে হাতো কাটিব লাগিব, আৰু সেইটো মিহি হ'ব লাগিব না। আচ্ছা, তাৰপিছত এতিয়া ঘটনা হৈছে কি, আপুনি এইটো কাটিলোঁ। আচ্ছা, যদি এতিয়া যদি মিহি হয়, এতিয়া যদি মোটা হয়, তেতিয়া কি কৰিব? যদি সমানটো নহ'ব পাৰে, এইটোতো আপুনিতো ইণ্ডাষ্ট্ৰিত বনোৱা নাই, এইটো সি মাটিৰ মানে উপাদান খাইয়ে ডাঙৰ হোৱা, আৰু ইও মাটিৰ উপাদান খাই ডাঙৰ হোৱা। যদি যদি মোটা হয় আৰু যদি মিহি হয়, তেতিয়া কি হ'ব? আৰু যদি মিহি হয়, মোটা হ'লে কি হ'ব? ইয়াৰ মানে সেইটো ভয় কৰিব লগা একো নাই। যদি মোটা হয়, একফালে ওলাই থাকক, কোনো বেপাৰ নাই, কোনো ভয় নাই। সি নিজে নিজে যেতিয়া ডাঙৰ হ'ব, তেতিয়া নিজে নিজে ঠিক হৈ যাব। আৰু যদি সৰু হয়, ভিতৰৰ ফালে সোমাই থাকক, তথাপি নাই, কিন্তু এটা চাইড কিন্তু সদায় মিলি দিব লাগিব। এনেকৈ মিলাব লাগিব যাতে চামৰাই চামৰাই একদম ধুনীয়াকৈ এনেকৈ মিলি যায়, এনেকৈ বুজিছে? হৈ গ'ল। এই ফিটা দি বান্ধিব, কিন্তু এইটো কিন্তু বিৰাট সাৱধান হা। এইখিনি সময়ত লৰচৰ যাতে এইটো হ'ব নিদিব। এইটো আঙুলি আৰু এই আঙুলিকেইটাৰ কিন্তু কেপাচিটি হা, এইটো কিন্তু এৰি কেতিয়া নিদিব। এইটো
এইটো কিন্তু বিৰাট টাইট কৰি বান্ধি আছো মই ঢিলা কৰি নহয় কিন্তু আঙুলি দি একদম পুৰা ভৰি চৰি চিমলি সিহঁতে বেণ্ডেজ বানাই অলপ পুৰা ইলাষ্টিক টাইপৰ ন দীঘল হৈ গৈছে ইলাষ্টিক টাইপ লগন হৈ গ'ল ও বাইদেউ আহক ওচৰত মই এইফালৰ পৰা চাই আছো এই আহকচোন এইটো এইটো হৈ গ'ল আৰু হৈ গ'ল ন নেক্সট টু চাওক পলিকেটটো এনেকা থৈ দিলে হ'ব ন নে বন্ধ কৰিব লাগে এনেকে থৈ দিলে হৈ গ'ল এইটো হৈ গ'ল হৈছে এইটো এইটো হৈছে আৰু ইয়াত আৰু ভয় নাই আৰু গাঠি জাৰি দিব লাগে ন এনেকৈ থৈ দিলে অলপ ঘূৰি লওকচোন ভিতৰতটো কিয় এৰুৱাই দিয়া হয় এইটো মানে সমানকে কাটি দিব লাগে এতিয়া কাঠ যেতিয়া আপুনি মিলাই ন কিবা এটা আছে যেতিয়া নহয় প্ৰেক্টিকেল একো নাই যেতিয়া আপুনি কাঠবিলাক যেতিয়া জইন কৰে তেতিয়া কি কৰে ৰেন্দা মাৰি সমান কৰি দিয়ে না সমান কৰি দিয়াৰ কাৰণে সোমাব যে অলপমান পাতল হৈ লাগে এইখিনি কি বুলি ক'ব এইটো চায়ন বুলি কয় চায়ন ওপৰৰ অংশটো চায়ন তলৰ অংশটো তলৰ অংশটো ৰুষ্টক চায়নটো য'ৰ পৰা আনিছোঁ যিডাল গছৰ পৰা আনিছোঁ সেইডাল মাতৃ গছ আৰু সেইডাল গছৰ দৰে মোক ফল লাগে ৰুষ্টকৰ ডালৰ দৰে মোক ফল নালাগে বা ফুল নালাগে মানে এই ৰুষ্টকটো আমাৰ হেৰিত জেনেৰেল ৰুষ্টকটো যিকোনো কাটিব পাৰিব এই তলৰ ডালবিলাক ছিঙি দিব লাগিব ন আচ্ছা তলৰ পৰা যদি ডাল ওলাই আহে বাইদেউ কাটি থাকিব লাগিব গছজোপা গোলাপ ফুলৰ নিচিনাই হা এইটো আপুনি যেতিয়ালৈকে একদম বুঢ়া কি কয় আপোনাৰ 4 বছৰ 5 বছৰলৈকে এইটো চাই থাকিব লাগিব নহ'লে কিন্তু আপোনাৰ বেলেগ লাগিব ওপৰো বেলেগ লাগি যাব দিগদাৰ হ'ব তেতিয়া কিন্তু দুইবিধ লাগিব নে বিল লাগি যাব 2 বছৰ নালাগে কিন্তু এটা মৰি যাব সেইটো কি নাম বুলি কয় এই ফিটাটো আপোনাৰ বগা সেইটো এইটো আপোনাৰ সেই এলডি পেপাৰ বজাৰত এলডি পেপাৰ পিপিটো ইয়াতকৈ অলপ ডাঠ হয় এলডিটো কোমল গাখীৰ হয় হয় কাটি লৈছে চাওক এইটো ডাঙৰ কেনেকৈ বান্ধিছে চাওক চায়নটো অলপ ডাঙৰ হয়নে নহয় ৰুষ্টকতকৈ এতিয়া কেনেকৈ বান্ধিছে চাওক এটা চাইড ওলাই আছে এটা চাইড অকণমান হৈছে চাওক এইটো ওলাই থাকিলে একো অসুবিধা নাই এক সাইডটো সমানাব লাগিব মানে এটা চাইড মিলাই লৈছে আৰু পুৰা এটা চাইড তলত লাল নীলটো কথা নাই গোটাই আচ্ছা আম কঁঠাল লিচু আম কঁঠাল তাৰপিছত মধুৰি আম আৰু আমাৰ ভিডিঅ'টি চাই কেনে পালে জনাব যদি ভাল লাগিলে সাবস্ক্ৰাইব কৰিব লাইক এণ্ড শ্বেয়াৰ কৰি আমাক এনেধৰণে ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব ধন্যবাদ।